ইয়াতে আমাৰ অসমীয়া মানুহ কিছুমানৰ নেতা কিছুমানৰ দোষ আছে তেওঁলোকক প্ৰশ্ৰয় দিয়ে চান্স দিয়ে সুযোগ দিয়ে যিটোৰ ফল আজি আমি ভোগ কৰিব পাৰিছো নমস্কাৰ আজি আলোচনা কৰিবলৈ কথাটো হ'ল উচ্ছেদ সকলোৱে গম পাইছে নিউজ চেনেলত দি আছে বৰ্তমান আৰু লগতে আমাৰ যিবোৰ অঞ্চলত উচ্ছেদ অভিযান চলি আছে বা য'ত উচ্ছেদ কৰি আছে চৰকাৰে সেইখিনিত অবৈধ বেদখলকাৰী বা বাংলাদেশৰ পৰা অহা মুছলমান মানুহখিনি বা হিন্দু মানুহখিনি যিখিনি বহি আছে তাত সেইখিনিত উচ্ছেদ কৰা হৈছে সকলোৱে নিজত গম পাইছে তাত নতুনকৈ ক'বলগা মোৰ একো নাই কিন্তু মই ক'ব গৈ আছো এটা বেলেগ কথা ঠিক আছে যিমানখিনি নিউজত বা যিমান ৰিপৰ্টত দেখি আছো মেক্সিমাম উচ্ছেদ হোৱা মানুহখিনিয়ে এটা বস্তুৱে কয় মোৰ মাটি আছিল ব্ৰহ্মপুত্ৰৰ চৰত মোৰ মাটি আছিল অমুক নদীৰ পাৰত মোৰ মাটি আছিল অমুক চৰত তাৰ পৰা মাটিখিনি ভাঙি গৈছে ব্ৰহ্মপুত্ৰত তো মই ইয়াত আহিছো লজিকটো ঠিক দিছে মানুহজনে যে তেওঁৰ মাটি আছিল কৰবাত XYZ কৰবাত নদীৰ পাৰত মাটি আছিল তেওঁ তাৰ পৰা মাটিখিনি গুচি যোৱাৰ কাৰণে তেওঁ অসমৰ মানুহ ক'ত যাব তেওঁ এটা ঠাইত যাই পেলাই আছে কিন্তু ধৰি লওক আপোনাৰ মাটি আছে ধুবুৰী মানে ধুবুৰীত থকা ব্ৰহ্মপুত্ৰৰ যিটো ভাগ আছে সেইখিনি চৰত আপোনাৰ মাটি আছে তো যদি আপোনাৰ মাটিখিনি ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ধুবুৰীত থকা ব্ৰহ্মপুত্ৰ নদীটোৰ খহনীয়াত যদি আপোনাৰ মাটিখিনি গুচি যায় তো আপুনি ক'ত যাব ধুবুৰীতে কৰবা জাগাত যাব বা ডিস্ট্ৰিক্ট জনাব বা যদি গৰা খহনীয়া হয় এইটো চৰকাৰে তৎপৰতাৰে কিছুমান ব্যৱস্থা লয়েই তাৰ আন্দোলনত আপুনি পৰিয়ে যাব অলৰেডি তথাপি যদি আপুনি নপৰে তেতিয়াহ'লে আপুনি খুব বেছি কি কৰিব আপুনি ধুবুৰীত থাকিব ঠিক আছে ধুবুৰীত গৰা খহনীয়া হ'লে মাটিখিনি কৈছে আপুনি ধুবুৰীৰ মানুহক চিনি পায় তো ধুবুৰীতে থাকিব না আপুনি মোৰ জন্ম য'ত হয় মোৰ যদি মাটিখিনি গুচি যায় মই তাতেই থকাটো মানে প্ৰিফাৰেঞ্চ দিম কিন্তু মই ধুবুৰীৰ পৰা গৈ পেলাই বা বৰপেটাৰ পৰা গৈ পেলাই বা বাংলাদেশৰ পৰা এজনী তিৰোতাই কৈছে তেওঁ 7 মাহ আগতে বাংলাদেশৰ পৰা আহিছে নিউজত কৈছে আমি বাংলাদেশে আইছি কই মাস আগে আইছি কত আগে মানে কত আগে 7 মাস আগে যখন চলো তো তেনেকে আহি পেলাই মই গোলাঘাটত যাম নগাঁৱত যাম নলবাৰীত আহিম বা মৰিগাঁৱত যাম বা ডিব্ৰুগড়ত যাম মোৰ মাটি আছিল ধুবুৰীত মই গৈছো ডিব্ৰুগড়ত অলপ কথাটো অলপমান আনএক্সেপ্টেবল নহ'ল নে মোৰ যদি মাটি আছে এক্স প্লেছত এক্স জিলাখনত মই যদি মাটিখিনি গুচিও যায় মই তাত থাকিম এক্স জিলাখনতে থাকিম মই এক্স জিলাৰ পৰা 1800 কিলোমিটাৰ দূৰত এখন ডিস্ট্ৰিক্টত মই কি কৰিব যাম তাকো তাত চৰকাৰী মাটি বিচাৰি পেলাই মই তাত বহিম এটা মোৰ কিবা পাক চক্ৰ থকা যেন লাগে কিবা এটা যেন ইয়াতে ষড়যন্ত্ৰ আছে আমাৰ অসমীয়া মুছলমানখিনি অসমীয়া হিন্দু মানুহখিনি এই দুয়োটা প্ৰকাৰৰ মানুহে কেতিয়াও বেলেগৰ মাটিত যাই থকাটো কল্পনাও নকৰে মই নিজেই জানো ব্যক্তিগতভাৱেও জানো আৰু মোৰ চিনাকিও বহুত আছে আমাৰ ওচৰতো মুছলমান গাঁও আছে মোৰ ঘৰৰ ওচৰত তো তাত কেতিয়াও এনেকুৱা নহয় যে এইটো চৰকাৰী মাটি আমাৰ তাত যদি মাটি কিনে তাত ওচৰত অলপমান ৰাস্তাৰ মাটিও থাকে সেইখিনিও বেৰাধি নলয় থাকক লাগিব ৰাস্তা হ'ব কেতিয়াবা লাগিব পাৰে চৰকাৰক কিবা কাৰণত একো নহ'লে মন্দিৰ বনাম একো নহ'লে মছজিদ বনাম তেনেকৈ থৈ দিয়ে কিন্তু ইয়াতে বেলেগ এটা অংক চলি থাকে ইয়াতে অলপ জাগা নহয় ইয়াতে হাজাৰ বিঘা মাটি বনাঞ্চলৰ মাটি কিহবাৰ মাটি মানে চৰকাৰী মাটি বেদখল কৰি বহি আছে আৰু বেদখল কৰি বহাৰ পিছত তেওঁলোকৰে উৎপাতটো বেছি তেওঁলোকে আহিব আৰক্ষীক মাৰিব তেতিয়াতো একশ্যন ল'বই লাগিব না যদি আপুনি বেদখল কৰিছে আপুনি আৰু উল্টাকে মাৰিব আহে তেতিয়া একশ্যন হ'বই আৰু ইয়াতে মই এটা বস্তু ভাবোঁ যিহেতু ইয়াতে বাংলাদেশৰ সমস্যাটো আমাৰ আজিৰ নহয় ছাত্ৰ সন্থাই যুদ্ধ কৰি যুঁজি যুদ্ধ মানে কি আৰু আন্দোলন কৰি প্ৰায় 800 জনতকৈ অধিক ল'ৰা মৰাৰ পিছত এটা চুক্তি হৈছিল যে
1971 চনৰ পিছত অহা মানুহখিনিক আমি ঘূৰাই পঠাম বা সেইখিনিক অবৈধ বুলি ঘোষণা কৰিলো যেটো 1951 চন আছিল এটো 1971 হ'ল কিন্তু কথাটো হ'ল কি হে 855 জন শহীদৰ মৃত্যু পলুৱা কৰা নহল নে আমি পেলাই ওলাই আহিছে আৰু তেওঁলোকে এতিয়া এই বাংলাদেশী মুছলমানখিনিক সংৰক্ষণ দিয়াত অগ্ৰাধিকাৰ লৈছে এটো মই কেতিয়াও একচেপ্ট নকৰো যে যিকোনো দলৰে নেতা নহওক কিয় তেওঁলোক নিশ্চয় অসমৰ হিন্দু হওক মুছলমান হওক যিয়ে নহওক তেওঁলোক অসমৰে হয় নহয় তো অসমৰ মানুহ এজনে কেনেকৈ যাই পেলাই যিখিনি মানুহ বাংলাদেশৰ পৰা আহিছে হিন্দু বাংলাদেশী হওক মুছলমান বাংলাদেশী হওক তেওঁলোক কেনেকৈ উচতনি দিব পাৰে আৰু এইটো সমস্যা সমাধান নহয় কাৰণ কিছুমান দলে হিন্দু বাংলাদেশক সাপোৰ্ট কৰিব কিছুমান দলে মুছলিম বাংলাদেশক সাপোৰ্ট কৰিব তো সলিউশন কি হ'ব ইয়াৰ খিলঞ্জীয়া যিখিনি নেতা আছে বা দল আছে বা যিখিনি মানুহে ভোট দিয়ে খিলঞ্জীয়া মানুহখিনি ধৰি লওক এখন জিলা আছে এ নামৰ এখন জিলা আছে আৰু এখন বি নামৰ জিলা আছে বি নামৰ জিলাখনত বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়ে তাত ভোট বেছি আছে তাত ধৰি লওক 98% বিশেষ সম্প্ৰদায়ৰ মানুহ আছে 2% বেলেগ লগ হৈ আছে তো তাত 98%ৰ পৰাই মানে ইলেকশ্যনত জিকিব নিজৰ সম্প্ৰদায়ৰ মানুহকে জিকাব আৰু আমাৰ তাত কিছু ভুলো আছে কৈছো পিছত মই কিন্তু এই জিলাখনত এতিয়া বিশেষ সম্প্ৰদায়ৰ মানুহখিনি 40% হৈ আছে বা 30% হৈ আছে আৰু আন সম্প্ৰদায়ৰ মানুহখিনি 70% বা 60% হৈ আছে তো ভোট যাকে দিলেও তেওঁলোকে 70%ৰ পৰাই এজন নেতা হ'ব এতিয়া 98% টো যদি এতিয়াও হৈ যায় একোতো লছ নাই 98% টো 80 হোৱাৰ লগে লগে তাৰ পৰা 28% বিশেষ সম্প্ৰদায়ৰ মানুহ যদি আমি বি জিলাৰ পৰা এ জিলালৈ ট্ৰান্সফাৰ কৰি দিও পঠাই দিও আৰু তাত কিবা চক্ৰান্ত কৰি কিবা কৰি পেলাই যদি ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা কৰি দিও তাত কিন্তু বহুত ডাঙৰ ষড়যন্ত্ৰ লুকাই আছে ইয়াতে এইটো অসমৰ চিফ মিনিষ্টাৰে বা অসমৰ চৰকাৰে এইটোত গুৰুত্ব দিয়া উচিত যদি এইটো হৈ আছে একচুয়ালি তো সেই 28% যদি আমি আনিবলৈ এই 40% যোগ কৰি দিও 98% অফ 80% কৰিলেও তাত সেই সম্প্ৰদায়ৰ মানুহ সেই ভোটত জিকিব কৰি দিলে ইয়াতে আছে 40% ইয়াতে যদি 28% যোগ কৰি দিয়ে তেতিয়া তাত থাকিব 20 জিলাখনত থাকিব 70% থাকিব 70 আৰু 28 যোগ কৰিলে 98 হ'ব 70% থাকিব আৰু এই ডিস্ট্ৰিক্টখনত হৈ যাব 40 প্লাস 28 মানে 68 তো 28 নহলেও হ'ব 18% যোগ কৰিলেও হৈ যাব এতে 58 হ'ব 58% বিশেষ সম্প্ৰদায়ৰ মানুহ পোৱাৰ লগে লগে তেওঁলোকে নিজৰ এখন চৰকাৰ গঠন কৰিব পাৰিব নিজৰ এজন এমএলএ নিজৰ এজন এমপি দিব পাৰিব আৰু তেতিয়া তেওঁলোকে ৰক্ষণ পাব যেটো হৈ আছিল আৰু এতিয়া কালি বিধায়ক অখিল গগৈয়ে যেনেদৰে সেই মানুহবিলাকৰ ওচৰত যাই পেলাই মানে দুখ প্ৰকাশ কৰিছে বা তেওঁলোকক মানে সান্তনা দিছে কিন্তু এইটো কথা এবাৰো নকলে অখিল গগৈয়ে বা কংগ্ৰেছৰ মানুহখিনি এবাৰো নকলে এইটো কথা বা লুৰিণজ্যোতি এবাৰো নকলে যে অসমৰ মাটিত বেদখল কৰি থকা হিন্দুৱে হওক বা মুছলমানেই হওক গোটেইখিনিকে আমি এফেকশ্যন কৰিব লাগে উচ্ছেদ কৰিব লাগে সেইটো গুণগুণৰ কঠিয়াই হওক কাৰোবাৰ তামোল বাগানেই হওক কাৰোবাৰ ঘৰেই হওক যাৰে যি নহওক গুণগুণ চেতিয়াৰ যিখিনি কঠিয়া নষ্ট কৰা হৈছিল সেইখিনিত সবেই কমেন্ট কৰিছে নেতা পালি নেতা সব ঘৰত গৈছে তেওঁলোকৰ ওচৰত আৰু এফেকশ্যন হৈছে তাত এখন নেমুটেঙা বাগানো এখন ধ্বংস মানে উচ্ছেদ কৰা হৈছে সেইখনৰ কথা কোনেও নকয় আন গোৱালপাৰা জিলাত তামোলৰ গছ কাটি পেলোৱা হৈছে বাগান হিচাপত কাটি পেলোৱা হৈছে উঠোৱা হৈছে বিল্ডিং ভাঙি দিয়া হৈছে এইবিলাক কোনেও নকয় কিন্তু গুণগুণ চেতিয়াৰ ঘৰত নেতা পালি নেতা সব গৈছে কিয় সবৰে এটাই কথা তাতে নিজৰ ৰাজনীতিৰ ৰুটিখন শিকিব পাৰিব লাগে গুণগুণ চেতিয়া এটা টপিক হে জাষ্ট তাতে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ ৰুটিখন শিকি পেলাই ভালকৈ হেকসেক দি পেলাই পুৰঠ কৰি খাব পৰা হ'ব লাগে সেইটোৱে কিন্তু আমি এই উচ্ছেদ জড়িত কথাবোৰত আমি
প্ৰতিটো দলে একগোট হৈ পেলাই এনেকুৱাকৈ ক'ব নালাগিছিল নে যে যিখিনি আমাৰ অসমৰ বাহিৰৰ মানুহ আছে, যেনেকৈ এতিয়া অৰুণাচলত গ'লে ILP লাগে, মণিপুৰত গ'লে ILP লাগে, আমাৰ ইয়াত কেলে কিয় নালাগে? কিয় নালাগে? ইয়াতে বিহাৰীৰ পৰা আদি কৰি সব ৰাজ্যৰে মানুহ থাকিব পাৰে, একো ভিছা নাই, একো ILP নাই, একো পাৰ্মিশ্যন নাই, কোন ক'ত আছে কোনেও নাজানে। আমাৰ অসমত কিমানজন বিহাৰী আছে চৰকাৰীভাৱে কোনোবাই জানে জানো? অসমত কিমানজন বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে? অসমত কিমানজন ধৰি লওক UPৰ মানুহ আছে? অসমত কিমানজন ৰাজস্থানৰ মানুহ আছে? জানে জানো কোনোবাই? নাজানে। কিন্তু অৰুণাচলত অসমৰ কিমানজন মানুহ আছে অৰুণাচলত চৰকাৰে জানে। মণিপুৰত অসমৰ কিমানজন মানুহ আছে বা বেলেগ ষ্টেটত কিমানজন মানুহ আছে, ফৰেনৰ কিমানজন মানুহ আছে, তেওঁলোকে জানে। কাৰণ তাত প্ৰপাৰলি ইনাৰ লাইন পাৰ্মিট দিয়া আছে, আমাৰ তাত নাই। সেইটো ছাত্ৰ সন্থাও নকয় এতিয়া, সেইটো বেলেগ নেতা লুৰিণজ্যোতি গগৈটো ছাত্ৰ সন্থাৰ পৰা নেতা হৈছে, তেওঁও নকয়। তেনেকৈ বহুত আছে, বিজেপিটো আছে ছাত্ৰ সন্থাৰ পৰা নেতা হোৱা, কংগ্ৰেছতো আছে, AJPতো আছে, AJPতো আছে, কোনেও নকয়। যিবিলাক কথাত লাগিব লাগে সেইবিলাকত নালাগে, যিবিলাকত নালাগিব লাগে তাত লাগি আছে। আৰু লাগক না আপোনালোকে 1971 কৰিছে, ঠিক আছে, 71ৰ পিছৰ গোটেই মানুহখিনিক হিন্দু হওক মুছলমান হওক যিয়ে নহওক বাহিৰত পঠোৱাৰ ব্যৱস্থা কৰক না। সেইটো নকৰে। ILP ব্যৱস্থা কৰক, নকৰে। বেলেগ যিবিলাক আছে 6 জাতি জনগোষ্ঠীয় সেইটো কৰক, নকৰে। এইটো ক্ষেত্ৰত BTAD বেষ্ট। BTAD মোৰ সেইকাৰণে বিৰাট ভাল লাগে। BTADত হাগ্ৰামা মহিলাৰে হওক প্ৰমোদ বড়োৱে হওক বিৰাট ভাল কাম কৰে। ইয়াত থাকিব নিদিও মিন্স নিদিও, চিম্পল কথা। আৰু আমিও তেনেকুৱাই কৰিব লাগে। এনেই আৰু নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কাৰণে আমি যদি এনেকুৱা কামবিলাক কৰি থাকোঁ তেতিয়াহ'লে আমি আমাৰ মাজতে দেখোন খোৱা কামনা কৰি থবলৈ যাব। কেতিয়াবাতো BJP, কংগ্ৰেছ, AJP, SAP, এই ৰাইজৰ দল এইবিলাক নহৈ পেলাই অসমৰ মানুহ হৈ পেলাই ভাবিব লাগিব ন। আমি যদি এনেকৈ ভাবোঁ মই BJP, মই কংগ্ৰেছ, মই AJP, মই AGP, মই ৰাইজৰ দল, মই কোনোবা বেলেগ, এনেকৈ যদি ভাবি লওঁ তেতিয়াহ'লে অসমখন ক'ত থাকিল? অসম বুলিতো কিবা এনেকুৱা নাই যে এইটো বস্তু ধৰি লওক এইটো অসম, এনেকুৱাতো নহয় না। এই গোটেই এনেকৈ ধৰি লওক এই 4টা আছে, এই গোটেইকেইটা লগ কৰি পেলাই অসম, হয়নে নহয়? তো গোটেই দলকেইটাতো অসমৰ পৰাই হৈছে না। তো অসমখনকতো বচাব লাগিব। তো আমি সকলোৱে কিয় লগ হৈ পেলাই এইটো বস্তুত চৰকাৰক হেল্প কৰিব নোৱাৰোঁ বা বাধ্য কৰিব নোৱাৰোঁ যে আমি 1971 চনৰ পিছৰ গোটেইখিনি মানুহ যিখিনি অসমৰ বাহিৰৰ পৰা আহিছে গোটেইখিনিকে আমি ইয়াৰ পৰা খেদিম? সেইটো কিয় কৰিব নোৱাৰি আমাৰ ইয়াতে? বা ইয়াতে যদি থাকে আপোনালোকে ইনাৰ লাইন পাৰ্মিট ল'ব লাগিব, পাৰ্মিশ্যন ল'ব লাগিব। আপুনি 1 মাহ থাকে 1 বছৰ থাকে পাৰ্মিশ্যন লওক না, পাৰ্মিশ্যন লৈ থাকক। অসমত বেলেগ মানুহে মাটি কিনিব নোৱাৰে, কিয় কৰিব নোৱাৰে এইটো কাম? যে অসমত বেলেগ মানুহে মাটি কিনিব নোৱাৰে, ভাড়াত ল'ব পাৰিব, বিজনেছ কৰিব পাৰিব, কিন্তু অসমত তেওঁলোকে নিজাকৈ মাটি কিনিব নোৱাৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা কাম কৰিছে যে মুছলমানে হিন্দুৰ তাত, হিন্দুৱে মুছলমানৰ তাত মাটি বিক্ৰী কৰিব নোৱাৰে। কিন্তু আমি এইটো কাম কৰিব পাৰিব লাগে, হিন্দু মুছলমান কৰাতকৈ অসমীয়া আৰু বাংলাদেশী কৰিব লাগে। বাংলাদেশৰ পৰা যিমানখিনি আহিছে ইয়াতে গোটেইখিনি বাংলাদেশী, এইটো হিন্দুৱে হওক বা মুছলমানেই হওক, তো তেওঁলোক চবকে আমি অসমৰ পৰা উলিয়াব লাগে। চিম্পল কথা। প্ৰতিটো দল প্ৰতিটো সংগঠন লগ হৈ পেলাই এইটো ক্ষেত্ৰত একেলগ হ'ব লাগে, লৈ পেলাই আমাকো ILP লাগে। আমাৰ ইয়াতে কিমান বাহিৰৰ মানুহ আছে আমাক চবে জানিব পাৰিব লাগে। ইমানজন আছে বিহাৰত, ইমানজন আছে UPৰ, ইমানজন ৰাজস্থানৰ, ইমানজন অৰুণাচলৰ, ইমানজন ভূটানৰ, ইমানজন অমুকৰ লাগিব লাগে, হয়নে নহয়? তেতিয়াহে আমাৰ কিবা এটা হ'ব অসম বুলি। যদি আমি এনেকৈ থাকোঁ যে মই ৰাইজৰ দল, মই মোৰটোৱে ভাবিম, মই AJP মই মোৰটো ভাবিম, মই BJP মই মোৰটো ভাবিম, মই কংগ্ৰেছ মই মোৰটো ভাবিম, এনেকৈ হ'লেতো নহ'ব না। চাওক, ৰাহুল গান্ধীও অসমৰ নহয়, নৰেন্দ্ৰ মোদীও অসমৰ নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ গোটেইকেইটা অসমৰে হয়। তো গোটেইকেইটা অসমক লাগে। ৰাহুল গান্ধী, নৰেন্দ্ৰ মোদী তেওঁলোক চেণ্ট্ৰেলৰ মানুহ, তেওঁলোকৰ কি ভাবিছে কি ভাবা নাই সেইটো আমাৰ নো ডাউট আমাৰ কাৰণে প্ৰয়োজন। কিন্তু তাতকৈ বেছি প্ৰয়োজন হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা সৰ্বানন্দ সোণোৱাল বা আপোনাৰ কি বুলি কয় অতুল বৰা, এওঁলোকে কি ভাবিছে, গৌৰৱ গগৈ কি ভাবিছে, তেওঁলোকে লগ হৈ পেলাই কিয় ডিচিশ্যন লোৱা নাই, এইটোহে ডাঙৰ কথা।
তেওঁলোকে লগ হৈ এখন মিটিং কৰিব লাগে এইটো ৰাজনীতিৰ ঊৰ্ধত হ'ব লাগে এইবিলাক কথা দলতকৈ ওপৰত হ'ব লাগে এইবিলাক কথা যদি সঁচাকৈ অসমখন বচাম বুলি ভাবিছে তো এইখিনিয়ে মই ক'লোঁ কিয় যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব মই মোৰ অনুভৱখিনি ক'লোঁ হয়তো এইটো এটা লেণ্ড জেহাদ হ'ব পাৰে ঠিক আছে মানে মই যদি বি জিলাৰ পৰা 28% মানুহ এই জিলাত পঠাই দিওঁ য'ত এই জিলাৰ মানুহখিনি 40% হৈছিল তাত হৈ যাব 68 আৰু বি জিলাতো তেওঁলোক অলৰেডি সংখ্যাগৰিষ্ঠ হৈ থাকিব না 98ৰ পৰা 28 গ'লে খুব বেছি কান থাকিব 70 তেতিয়াও তেওঁলোক মেজৰিটি হৈ থাকিব তো তেওঁলোকে এতিয়া এই জিলাখনৰ দখল কৰিব বি জিলাখনৰ দখল কৰিব আৰু সেইটো বস্তুৱে হ'ব গৈ আছে আৰু ইয়াতে আমাৰ অসমীয়া মানুহ কিছুমানৰ নেতা কিছুমানৰ দুখ আছে তেওঁলোকে তেওঁলোকক প্ৰশ্ৰয় দিয়ে চান্স দিয়ে সুযোগ দিয়ে যিটোৰ ফল আজি আমি ভোগ কৰিব লগা হৈছে আগলৈকে প্ৰতিটো দলে লগ হৈ পেলাই এক হৈ কাম কৰক এইটোৱে বিচাৰিছোঁ আৰু একজেক্টলি ক'ব গ'লে প্ৰতিটো দলে দলৰ স্বাৰ্থৰ ঊৰ্ধত গৈ পেলাই অসমীয়া বুলি ৰাহুল গান্ধী নৰেন্দ্ৰ মোদীৰ কথা মতে নহয় অসমীয়া বুলি কাম কৰাটো জৰুৰী তাৰ পিছত আহিব ৰাহুল গান্ধী বা নৰেন্দ্ৰ মোদী ধন্যবাদ